Hello guys, আজি আমি ডিসকাস কৰিম ত্ৰিকোণমিতিৰ পাৰ্ট 3 গতিকে তোমালোকে জানাই sin θ = p/h cos θ = b/h আৰু tan θ = p/b বা অসমীয়াত কি হ'ব লম্ব বাই এটো কি sin θ = লম্ব বাই কৰ্ণ এইটা প্ৰাথমিক অনুপাত cos θ = ভূমি বাই কৰ্ণ আৰু tan θ = লম্ব বাই ভূমি আৰু ইয়াৰ মনত ৰাখা কৌশলটো কি আছিল লক মানে এটো কি হ'ব sin θ cos θ মানে কি হ'ব ভোগ আৰু tan θ = কি হ'ব লব এটো sin θ = লক মানে লম্ব বাই কৰ্ণ cos θ = ভূমি বাই কৰ্ণ tan θ = লম্ব বাই ভূমি বা এটো p/h b/h আৰু p/b অসমীয়াটো মনত ৰাখিব ইংলিছটো মনত ৰাখিব লাগে p/h b/h আৰু p/b p মানে লম্ব h মানে কৰ্ণ আৰু এতিয়াও যদি এটো কিছুমানৰ মুখস্থ নাই আৰু এটা কৌশল আছে লোক ভোগ লোভ মানে কনফিউজন লাগে ধৰা কাৰোবাৰ লোভটো ইয়াতেই হয় নে ইয়াতেই হয় না লোক ভোগ লোভ গতিকে এটো কেনে কৰিব পাৰি এজন লোকৰ ভোগ লাগিছে সেই কাৰণে এটা বস্তু দেখি খোৱা বস্তু দেখি তাৰ লোভ লাগিছে লোক ভোগ লোক এজনৰ ভোগ লাগিছে সো কিবা দেখি পেলে তাৰ লোভ লাগিছে এনে কমত হ'ব পাৰি আমি tan θ মানে পাইছো লম্ব বাই ভূমি আৰু tan θ মানে আমি এনে কৈ লিখিব পাৰো tan θ = কি লিখিব পাৰো tan θ = হিদিনা পাইছো যে tan ৰ বিপৰীত কি আছিল cot সেইকাৰণে tan θ মানে কি লিখিব পাৰো 1/cot θ কিন্তু tan আৰু এটা মানে টাইপত প্ৰকাশ কৰিব পাৰি tan θ = আমি sin θ / cos θ বুলি প্ৰকাশ কৰিব পাৰো বা tan θ = আৰু এটা টাইপত প্ৰকাশ কৰিব পাৰো tan θ = cos θ sec θ / cosec θ গতিকে tan θ মানে 1/cot θ বুলি প্ৰকাশ কৰিব পাৰো মানে কাৰণ cot তো হল tan cos θ মানে কি হয় tan ৰ বিপৰীত বা tan θ মানে sin θ বা cos θ বুলি প্ৰকাশ কৰিব পাৰো গতিকে এটোৰ পৰা আমি কিন্তু cot টো পাই যাম cot θ = কাৰণ tan ৰ বিপৰীত cot গতিকে এটো বিপৰীত মানে কি ওলটাই দিলে হল cot θ মানে কি হ'ব cos θ / sin θ হ'ব গতিকে এটোৰ পৰা আমি cot পাম যেহেতু cot θ তো tan θ ৰ বিপৰীত মানে কি ওলটাই দিলে হল যেনে ধৰা বিপৰীত মানে মই তো কৈছো গুণাত্মক বিপৰীত ধৰা 2/3 ৰ গুণাত্মক বিপৰীত কি পাইছো আমি 3/2 পাইছো কাৰণ এই দুটা পূৰণ কৰিলে পূৰণফলটো আমি কি পাই যাও 1 গুণাত্মক বিপৰীত বা বিপৰীত মানে কি আছিল যদি দুটা মই কৈছো হেতু আগতে ভালকৈ এটা সংখ্যাক তাৰ গুণাত্মক বিপৰীতেৰে পূৰণ কৰিলে পূৰণফল 1 গতিকে কোৱা হৈ গৈছে এইবেলা আর নকও মানে মই সিম্পলি কৈ দিছো tan θ ৰ বিপৰীত কি cot θ সেই কাৰণে tan θ মানে কি আছিল sin θ বা cos θ সেইকাৰণে cot θ মানে কি হল এটো উলটি গল cos θ তো হৰত আছিল কত গল লবত sin θ তো কি আছিল লবত আছিল কত গল হৰত ঠিক না tan θ মানে আৰু কি পাইছো sec θ বা cosec θ cot θ মানে কি হ'ব cosec θ হৰণ কি sec θ আৰু এটা পাইছো আমি tan θ মানে আৰু কি পাইছিলো এটো p/b বা এটোৰ দ্বাৰা আকৌ cot θ মানে কি হ'ব b/p এতিয়া এটো অথাইল এটো মই বুজাই দাও এটো আৰু এটো বুজাই দিম tan θ মানে sin θ হৰণ cos θ কেনেকৈ হ'ল তাৰ মানে হেতু মই বুজাই দিম আজি কোৱেশ্চনো কৰিম আৰু অনুশীলনীৰ তাৰ আগতে এই কনসেপ্ট গিটা দিয়া জৰুৰী হয় মানে কোৱেশ্চন গিটা কৰাৰ কাৰণে tan θ মানে কি sin θ বা cos θ কেনেকৈ হ'ল হেতু দেখাম এইখিনি গতিকে মুছি দাও মই এইখিনি মুছি নেদেও একচুয়ালি এপিনে কৰি দিও কাৰণ এইখিনি আমাক লাগিব tan θ মানে কি আছিল tan θ মানে
ছবিটোত চাওঁ যদি টেন থিটা মানে ধৰা এইটো মই থিটা বুলি ধৰিলোঁ টেন থিটা মানে কি আছিল লগ ভগ লভ পি বাই বি ন গতিকে দুই পক্ষক যদি মই এইচ এৰে হৰণ কৰোঁ এই পি কো মই এইচ এৰে হৰণ কৰিলোঁ বি কো মই কি হৰণ কৰিলোঁ এইচ এৰে হৰণ কৰিলোঁ পি কো এইচ এৰে হৰণ কৰিলোঁ মই বি কো এইচ এৰে হৰণ কৰিলোঁ এতিয়া কি হ'ব এই পি বাই এইচ মানে কি পি বাই এইচ মানে কি সাইন থিটা বি বাই এইচ মানে কি বি বাই এইচ মানে কি কস থিটা গতিকে এনেকৈ পাই গ'লোঁ সাইন থিটা বাই কস থিটা হয়নে টেন থিটা মানে সাইন থিটা বাই কস থিটা বুলি পাই গ'লোঁ এবাৰ এইটো কেনেকৈ পালোঁ এইটো উলিয়াব লাগে এইটো কেনেকৈ উলিয়াম আমি এইখিনি এতিয়া মুছি লওঁ ধৰা তাৰ কাৰণে আৰু এটা বস্তু মনত পেলাব লাগিব সাইন থিটাৰ বিপৰীত কি আছিল সাইন থিটাৰ বিপৰীত কি আছিল কোসেক থিটা গতিকে সাইন থিটা ইকুৱেল টু কি লিখিব পাৰোঁ 1 বাই কোসেক থিটা আকৌ কস থিটাৰ বিপৰীত কি আছিল কস থিটাৰ বিপৰীত আছিল সেক থিটা গতিকে কস থিটা ইকুৱেল টু আমি কি লিখিব পাৰোঁ 1 বাই সেক থিটা মানে কস থিটাৰ বিপৰীত সেক থিটা সেইকাৰণে কস থিটা ইকুৱেল টু কি লিখিব পাৰোঁ 1 বাই সেক থিটা কিন্তু কস থিটা ইকুৱেল টু বিপৰীত মানে এইটো সেক থিটা এইটো নট cos theta is not equal to sec theta cos theta er বিপৰীত sec theta গতিকে cos theta সমান কি লিখিব পাৰো 1 by sec theta এইবিলাক আগতে কোৱা হৈ গৈছে আগৰ ক্লাছত পাৰ্ট 1 বা 2 এতিয়া আহিল আমাৰ এইটো দেখাব লাগে কেনেকৈ হল এইটোৰ পাৰে এইখিনি পৰে মই দেখাম tan theta মানে পালো আমি sin theta বা cos theta মানে এইটো হল tan theta is equal to sin theta বা cos theta লিখিব পাৰো এতিয়া tan theta মানে যে এইটো লিখিব পাৰি হেতু কেনেকৈ আমি কেনেকৈ উলিয়াই দেখাই দিম এইপিনে কৰো tan theta is equal to আমি অলৰেডি পাৰো tan theta is equal to কি sin theta হৰণ cos theta বুলি অলৰেডি পালো গতিকে এতিয়া sin theta মানে 1 by cosec theta কিতাপত এইটো আছে কিন্তু এইটো আমাক জৰুৰী এইটো মানে জানিলে কিছুমান ক্ষেত্ৰত আমি স্পিডত কৰিব পাৰো ক্যালকুলেশনটো বা প্ৰমাণ কৰাৰ ক্ষেত্ৰতে এইটো জানি থলে আমি অলপ স্পিডত হয় মানে কেইটামান স্টেপ স্পিডতে হ'ব কোৱেশ্চন পালে তোমালোকে গম পাবা যে sin theta মানে লিখিলো 1 by cosec theta cos theta মানে কি লিখিম 1 by sec theta cos theta ঠাইত কি লিখিম 1 by sec theta এতিয়া কি এইটো হৰণ হৈ আছে এইখিনিক তাৰমানে কি এৰে হৰণ এইখিনি হৰণ কৰিছে গতিকে তোমালোকে জানা হৰণৰ ঠাইত যদি আমি পূৰণ লিখো হৰণ এটো হৰণ আছিল হৰণৰ ঠাইত আমি কি লিখিলো পূৰণ লিখিলে কি কৰিব লাগে তোমালোকে জানাই যে প্ৰতিক্ৰম লিখিব লাগে এইটো আছিল এইটো প্ৰতিক্ৰমটো কি হ'ব প্ৰতিক্ৰম মানে কি উলটা দিলে হল 1 by sec theta আছিল গতিকে কি হ'ব sec theta divided by কি হৈ গল 1 এতিয়া পূৰণ কেনেকৈ কৰে ভগ্নাংশৰ পূৰণ এইটোৰে এইটো লবে লবে পূৰণ আৰু হৰে হৰে এইটো লবৰ লগত এইটো লব পূৰণ আৰু এইটো হৰৰ লগত এইটো হৰৰ পূৰণ গতিকে 1 পূৰণ sec theta কি হ'ব sec theta cosec theta পূৰণ 1 কি হ'ব cosec theta এনেকৈ মানে এইটো পাই গল গতিকে tan theta মানে এইটোটো পাইছো আমি 1 by cos theta লিখিব পাৰো tan theta মানে কি b by h লিখিব পাৰো এইটো সৰি p by b লিখিব পাৰো tan theta মানে আমি কি লিখিব পাৰো 1 by cot লিখিব পাৰো tan theta মানে কি sin theta বা cos theta লিখিব পাৰো tan theta মানে sec theta বা cosec theta লিখিব পাৰো একটা যেনেকৈ এইকেইটা যেনেকৈ প্ৰমাণ কৰিলো এইকেইটা প্ৰমাণ কৰি দেখাব পাৰো গতিকে আমি এতিয়া কোৱেশ্চন চাই হ'ব tan theta মানে এইটোৱে বাতিম নে এইটোৱে বাতিলে ভাল হ'ব নে এইটো বাতিলে ভাল হ'ব নে এইটো বাতিলে কোৱেশ্চনটো সহজ হ'ব কোৱেশ্চন চাই আমি এইকেইটা আমি নিজে মানে ডিসিশন লম যে কোনটো দিলে ভাল হ'ব আজিলৈ ইমানে গতিকে এডুকেশ্যন চেনেলটোৰ ভিডিঅ'বিলাক লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ